provision is not there. তাৰ পিছতো কিয় ৰিপৰ্ট আৰু ইনস্পেকশ্যনৰ কথা কৈ থাকে? Insist that today once again. নাই, এইটো এভৰি ডিচিক এই কথাটো মই ইন এ ষ্ট্ৰং এণ্ড আনচাৰ্টেন ৱৰ্ডত কৈছোঁ। কোনোবাই যদি মোক কয় যে ছাৰ মই ৰিপৰ্টৰ কাৰণে ৰখি আছোঁ, ইনস্পেকশ্যনত আহিছে, ৰিকুইজিশ্যনৰ কাৰণে ৰখি আছোঁ, ৰিকুইজিশ্যন এণ্ড ৰিপৰ্ট, এই দিছ টু ৱৰ্ড শুড গ' আউট ফ্ৰম দ্য ফ্লাড ৰিলিফ লেক্সিকন। দিছ ৰিকুইজিশ্যন ইজ এ ব্ৰিটিছ ৱৰ্ড, ইট ইজ এ ৱৰ্ড অফ স্লেভাৰী, যে আমি ৰিকুইজিশ্যন দিছোঁ। কিয় ৰিকুইজিশ্যন দিব লাগে? মানুহ বোলে 5,000 মানুহ আছে, 5,000 মানুহক লৈ যাওক, 2,000 পানীত পৰিলে মানুহৰ পেটতেতো যাব। পিছতো এনেও মণ্ডলবিলাকে 5,000 ৰিলিফ দিয়াটো 10,000 বুলি বহুত জাগাতো লিখি দেখুৱাই দিয়ে। আজি যিমান ৰিলিফৰ নাম কৈ আছে, কালি পৰহিতো ৰিলিফবিলাক 3 গুণ 4 গুণ হৈ যাব যেতিয়া বানপানী কমিব। কিন্তু নিড অফ আৱাৰ্ছত যদি আমি মানুহক দিব নোৱাৰো, পিছত দি পেলাই কি লাভ আছে? মই একদম ডিচি দৰঙক মই কৈ দিছোঁ, যদি মই চিপাঝাৰৰ পৰা নেক্সট টাইম ৰিলিফৰ কমপ্লেইন পাওঁ, এইটো কিন্তু আই উইল টেক এ ভেৰি ভেৰি ষ্ট্ৰং একশ্যন। আপোনাক অফিচাৰ লাগে, আপুনি নীৰজ আছে, লাগিলে 4 জন 5 জন 6 জন 10 জন যি অফিচাৰ লাগে লৈ যাওক, কিন্তু মই মানুহক তাৰে ৰিপৰ্ট আৰু ৰিকুইজিশ্যনৰ বলি হ'বৰ কাৰণে এৰি দিব নোৱাৰোঁ। কালি পুলিচৰ লগত মাৰপিট লাগিছে মানুহৰ। পুলিচৰ কাম নেকি বানপানীটো এফেক্ট হোৱা মানুহৰ গাত হাত তোলা? এইটো চাই লওক, কালি লেঙা কৰোৱাত মানুহৰ লগত পুলিচৰ হাতাহাতি হৈছে জাষ্ট ফৰ চাম কিলোগ্ৰাম অফ ৰাইচ। এইটো কোনোতো দৰকাৰী কথা নহয়। হ'ব পাৰে কোনোবা মানুহে আউট অফ ইমোশ্যন, আউট অফ ডেট, কোনোবা এৰিয়াত মানুহে অলপমান জানে যে অকণমান আমি এগ্ৰেছিভ নহ'লে আমাৰ মানুহে গাঁওবুঢ়া ৰিপৰ্ট ল'ব। অল গাঁওবুঢ়াজ আৰ অলছো নট ফেয়াৰ। 3 জন 4 জন সিলেক্টেড কেণ্ডিডেট আহে, তাৰ পৰা এজনক সিলেক্ট কৰে। গাঁৱৰ মানুহে 3টা গ্ৰুপ হয় 3 জন গাঁওবুঢ়াৰ কাৰণে। যিজনে এজনক গাঁওবুঢ়া হোৱাৰ ক্ষেত্ৰত ছাপোৰ্ট নকৰে, সেই মানুহজনে বাকী মানুহবিলাকৰ নাম ৰিকুইজিশ্যনত দিব নোখোজে ইনিচিয়েল 1 or 2 years। মানুহৰ মূৰত এইটো থাকে যে মোক ই গাঁওবুঢ়াহঁতে ছাপোৰ্ট কৰা নাছিলে। চ' আমাৰ এডমিনিষ্ট্ৰেশ্যন শুড নট বি হোষ্টেজ অফ গাঁওবুঢ়া এণ্ড অল। মই যদি দৰঙৰ ডিচি হ'লোহেঁতেন, মই জানো এই কুৰুৱাৰ মথাউৰিটো ভাঙিব, মই তাতে আগৰ পৰা আই উড হেভ লোডেড ৰাইচ, যাতে কোনো ৰিপৰ্টৰ কথাই নাহে। মই গৈ অহাৰ পিছতো আপোনালোকে কথাবোৰ নুবুজে। একদম মানুহৰ ইমানভাৱে মই তাতকৈ এজন চিফ মিনিষ্টাৰে কি ক'ম যে 2 হাত খুলি দিয়ক, ইয়াতকৈতো একো ক'ব নোৱাৰোঁ। আৰু আপোনালোকে এইবোৰ নকৰে, মানুহে ভাবে যে চৰকাৰে টকা দিয়া নাই, দিল্লীয়ে টকা দিয়া নাই, দিছপুৰে টকা দিয়া নাই। অল দিজ ৰং মেছেজ ইউ পিপুল ক্ৰিয়েটেড ইন দ্য ফিল্ড। একদম ডিচি দৰং এণ্ড হিজ টিম, আপোনাৰ তাত ইৰিগেশ্যনৰ অফিচাৰ আছে, এডুকেশ্যনৰ অফিচাৰ আছে, ফ্লাড কণ্ট্ৰলৰ অফিচাৰ আছে, আপোনাৰ তাত নাই বুলিও দেয়াৰ ইজ এ নট লেছ দেন 5 to 400 গ্ৰেড 2 and গ্ৰেড 1 অফিচাৰ্ছ আৰ দেয়াৰ। সবকে পঞ্চায়ত ভগাই দিয়ক। হোৱাই ইউ শুড বি অনলি ডিপেণ্ডেণ্ট অন চাৰ্কুল অফিচাৰ? ৰিপৰ্টৰ নাম আৰু মই শুনিবই নালাগে। নেক্সট আপ টু 25th or 26th মানুহক দিয়ক। তাৰপিছত কি হ'ব বোলে কোনোবাই 2 কেজি বেছিকৈ চাউল খালে, ইমানে কমপ্লেইন। চ' গভৰ্ণমেণ্ট উইল এবজৰ্ব ডেট। যদি ফ্লাড কণ্ট্ৰলৰ ৰিলিফ মেটেৰিয়েলত নাহে, উইল গিভ ইট ফ্ৰম SOPD, উইল এবজৰ্ব ডেট। আমাৰতো প্ৰব্লেম হোৱা নাই, দিয়া মানুহজনৰতো প্ৰব্লেম হোৱা নাই, আপোনালোকৰ বিলোৱা মানুহজনৰ কিয় প্ৰব্লেম? বিয়া পাতিছোঁ মই, দৰা পাৰ্টি আহিব মোৰ ঘৰত, মই 50 কেজি পোলাও বনাই থৈ দিছোঁ, বিলোৱা মানুহজনে হাতখন এৰি নিদিয়ে। এনেকে থাকে, বিলাব নোখোজে। এইটো কথা নহয়। আৰু যাতে নেক্সট টাইম মই কমপ্লেইন নুশুনো। আমি স্যার দিয়ে আছো স্যার।